নমস্কাৰ, মই মৃন্ময়। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই ভিডিঅ'টো চোৱাৰ লগে লগে ভাবিছোঁ যে চাৰিআলি চামেলি, যিহেতু আপোনালোক সকলোৱে আমাৰ ৱেব ছিৰিজ চাৰিআলি চামেলি চাই আছে, সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে প্ৰত্যেকটো ৰবিবাৰে। তাৰ বাবে বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে জ্ঞাপন কৰি লৈছোঁ আৰু এইখিনিতে মই জনাই লৈছোঁ মোৰ লগত কোন কোন আছে। নমস্কাৰ, চিনি পাইছেনে আপোনালোকে? মই চাৰিআলি চামেলিৰ ধন। আৰু এইফালে আছে মোৰ লগত আন এজন অভিনেতা, চাই লওক। নমস্কাৰ, মই সৌৰভ শৰ্মা ওৰফে চম্পু। অ'কে, চম্পু। গতিকে দেখিলে আৰু আমাৰ ডিপেণ্ড হৈছে, অৰ্থাৎ ধন চাৰিআলি চামেলিৰ হৈছে এইজন হৈছে স্ক্ৰিপ্ট ৰাইটাৰ, চিনাকি কৰাই দিলোঁ এই ভিডিঅ'টোতে। আৰু এইজন হৈছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ। আপোনালোকে চাগে ভাবিছে যে আজি চাৰিআলি চামেলিৰ 7 নম্বৰ এপিছডটো নাহি কিনে এইটো কি ভিডিঅ' আহিল, নহয় জানো? আপোনালোকে তেনেকৈ ভাবিছে। আচলতে তাৰ কাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল। আজি অলপ দুইটা এইফালে এইফালে আমি একেলগে কৈ দিওঁ, বেছি টাইম নাখাওঁ। আমাৰ লগত এটা খুব দুখজনক ঘটনা বুলিয়ে ক'ব লাগিব। হঠাৎ আমাৰ এই ঘটনাটো ঘটি গ'ল। আমি কাম কৰি আছিলোঁ, খুব ফুল চুইংলি কাম কৰি আছিলোঁ, কিন্তু যিহেতু আজি ৰবিবাৰ, আপোনালোক গমে পাইছে আজি ৰবিবাৰ, আজি এপিছডটো আহিব লাগিছিল। পোনপ্ৰথমে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আজিৰ এই খণ্ডটো আমি দিব নোৱাৰিম, কাৰণ সেইখিনি আমি এতিয়া ক'ব গৈ আছোঁ কি হয়। কাৰণ আজিৰ মানে 7 নম্বৰ খণ্ডটো আজি ৰবিবাৰে আমি আপোনালোকৰ মাজলৈ উলিয়াই দিব নোৱাৰিলোঁ। আমি মানে কথাখিনি ক'ব। অ'কে, আচলতে আমাৰ চাৰিআলি চামেলিৰ যিখন ধাৰাবাহিক মানে ৱেব ছিৰিজ, সেইখনৰ চামেলি কেৰেক্টাৰ কৰি থকা ছোৱালীজনী অৰ্থাৎ তৃষা বৈশ্য, যিহেতু তাই অভিনয়টো কৰি আছে, লগতে তাই আমাৰ গোটেইখিনি কাম টেকনিকেলি যিমানখিনি কাম আছে, ছাপ'জ এডিটিং, ডাবিং, মিউজিক, বৰ্তমানলৈকে মিউজিকৰ কামখিনি, বেকগ্ৰাউণ্ড মিউজিকৰ কামখিনি তাইয়ে কৰি আছে। গতিকে তাইৰ মাকৰ এটা হঠাৎ বেমাৰ হৈ গ'ল, অপাৰেশ্যন কৰিব লগা হৈ গ'ল। তো সেইকাৰণে তাই অকণমান তাত মানে গমটো পাইছে আৰু নিজৰ মাক হ'লেতো এনি টাইম ব্যস্ত থাকিবই লাগিব মেডিকেলত। তো সেইকাৰণে মেডিকেলত থাকিব লগা হৈ গ'ল। আৰু এইফালে তাইৰ শ্বুটিং আছিল, কিবা আছিল, এইবিলাক গোটেইখিনি এইটো যে যিখিনি কাম আছিলে সেই কামখিনি তাই কৰিব নোৱাৰা হৈ পৰিল। তো আমিও তেনেকৈ মেডিকেলত সেইদিনা গ'লোঁ, গোটেই আমি তিনিওটা, ইভেন মই আৰু সৌৰভ গ'লোঁ। তাত থাকি আহিলোঁ, ৰাতিটো কটাই দিলোঁ তাত। আৰু তেনেকৈ অকণমান তাইৰো মনৰ অনুভৱ আমি এই ভিডিঅ'টো সংলগ্ন কৰিম। তাত ভিডিঅ' এটা বনাইছিলোঁ অকণমান, সেইখিনি সংলগ্ন কৰিম, যিহেতু তাই নহ'লে আমাৰ কামটো কোনো কাৰণত আগবাঢ়িব নোৱাৰে, হয়নে? এয়া চামেলি ফাইনেলি আজি 4 দিনৰ পিছত এয়া ওলাইছে, অকণমান বাহিৰত ওলাইছে, বাহিৰৰ জগতখন দেখিছে। যা নহওক, আমাৰ সপোন ক্ৰিয়েশ্যনৰ মেম্বাৰ 3জন আহিছোঁ, সৌৰভ, দীপেন আৰু মই। দিব লাগিব অকলে আছিলোঁ মই। আজি অপাৰেশ্যন আছিল, আজি আহিছে ৰাতিপুৱা মানুহবোৰ। বাট এইকেইদিন মানে যিটো প্ৰিপাৰেশ্যন লাগে, মানে আচল ষ্ট্ৰাগলটো সেইখিনি প্ৰিপাৰেশ্যন কৰা সময়। য়েছ, আৰু সেইখিনি মই কৰিছোঁ, তাই কৰিছে, মই ট্ৰাই কৰিছোঁ। আৰু আজি 3 দিনৰ পৰা এই আছে অকলে মাকৰ লগত। য়েছ, আমি আজি গোটেইখিনি খবৰ ল'ব আহিলোঁ আৰু হয়, আহি কিনে ভাবিছোঁ ৰাতিটো থাকি দিওঁ। গতিকে এয়াই আৰু কিবা এটা দেখাইছিলে। জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ। চাৰিআলি চামেলিত যিহেতু আপোনালোক সকলো গমে পায়, প্ৰত্যেকটো ৰবিবাৰে এটি এপিছড আহি আছিল। আৰু এতিয়ালৈকে 6 নম্বৰ এপিছড মানে আপোনালোকৰ মাজলৈ মুকলি কৰি দিয়া হৈছে। 7 নম্বৰ এপিছডটো অহা ৰবিবাৰে আমি মুকলি নকৰোঁ। এইকাৰণে নকৰোঁ কাৰণ আমাৰ অকণমান মেডিকেল ৰিলেটেড কাম চলি আছে। গম পালেই, তৃষা বৈশ্য মেডিকেলত আছে। তো আমি গোটেইকেইজন আলোচনা কৰিছোঁ। মানে সেই এপিছডটো আমি নেক্সট ধৰক বুধবাৰ, বৃহস্পতিবাৰ নতুবা অহা ৰবিবাৰে দিবৰ কাৰণে আমি চেষ্টা কৰিম। য়েছ, মানে এটা সপ্তাহত 2টা এপিছড এইবাৰ হয়তো গুচি যাব। আপোনালোকক জনাম আমি, বেলেগ একো নাই। দেহা থাকিলেহে দেহা, গতিকে দেহাটো আগত, তাৰপিছতে বাকীবিলাক। গতিকে তৃষায়ো ৰিলিফ হৈ লওক এই কামটোৰ পৰা, এই যিটো সমস্যা, এই সমস্যাটোৰ পৰাই তাইও মুক্ত হৈ লওক, তাৰপিছত আমি খুব সুন্দৰকৈ কাম কৰিম। তো চাই থাকিম। গতিকে সেইকাৰণে আমি সেই কথাটোৰ প্ৰতি গুৰুত্ব দি আমি কামটো আগ নবঢ়ালোঁ। আৰু অতি সোনকালে, মানে হয়তো আমাৰ আজিৰ খণ্ডটো, আজিৰ যিটো খণ্ড, এই খণ্ডটো হয়তো আমি 3 দিন 4 দিন পিছত হয়তো আপোনালোকৰ মাজলৈ আগবঢ়াই বৃহস্পতিবাৰ চেষ্টা কৰিম। আমি এই ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ধুনীয়া মন্তব্য কিছুমান আগবঢ়াইছে আমাৰ ভিডিঅ'ত। আৰু যদি এতিয়াও কোনোবাই যদি চোৱা নাই আমাৰ চাৰিআলি চামেলি, ডেছক্ৰিপশ্যনত লিংক আছে, নতুবা এই চেনেলটো আপোনালোকে ভিজিট কৰিলে ভালকৈ পায়ে যাব, যিসকলে চোৱা নাই। আৰু সদায় এনেকৈ আমাক ছাপোৰ্ট কৰি যাব, মৰম কৰিব, আশীৰ্বাদ কৰিব, যাতে আমি আগুৱাই যাব পাৰোঁ ভৱিষ্যত দিনত। যিহেতু আপোনালোকে আমাৰ কাৰণে ভগৱান, হয়নে? গতিকে দৰ্শকেই ভগৱান আমাৰ এই ক্ষেত্ৰখনৰ।
গতিকে আপোনালোকে তেনেকৈ মৰম কৰি যাব আৰু আশীৰ্বাদ কৰি যাব। সৌৰভ কিবা কোৱা? বাকী কি ক'ম, মৃন্ময়টো ক'লে গোটেইখিনি কথা। মানে তৃষাৰ মাকৰ অপাৰেশ্যন এটা হৈ গ'ল সৰুকৈ গুৱাহাটী এইমছত। তাই নহ'লে আমাৰ গোটেইখিনি কাম মানে নহয়। আৰু প্ৰথম কথা হ'ল কি, তাই এটা লিড কেৰেক্টাৰ কৰি আছে আৰু এই লিড কেৰেক্টাৰ মানে 7 নম্বৰ এপিছডত তাইৰ টোটেলি মানে কেৰেক্টাৰ আছে। গতিকে তাইৰ এনেকুৱা এটা মানে হঠাৎ এনেকুৱা এটা হেৰি আহি গ'ল, গতিকে যাবই লাগিব এনেকুৱা কেছত। কাৰণ আৰু তাইৰ মাক মানে আমাৰ মা, তাইৰ মাক মানে আমাৰ মা, আমাৰ মাতৃসদৃশ। গতিকে তেখেতৰ আশু আৰোগ্য আমি এই ভিডিঅ'টোৰ যোগেদি কামনা কৰিছোঁ। ৰিকভাৰী হওক সেইটোৱে কামনা কৰিছোঁ। সোনকালে সুস্থ হৈ আকৌ মা আমাৰ ঘৰলৈ উভতি আহক। গতিকে আমি এই ভিডিঅ'টোৰ যোগেদি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। সোমবাৰৰ পৰা তাতো আজিলৈকে মেডিকেলতে তাই আছে, ঘৰলৈ অহাই নাই। গতিকে তাইও যথেষ্টখিনি কষ্ট হৈছে। গতিকে প্ৰায় সোমবাৰলৈকে কষ্ট হৈয়ে থাকিব। গতিকে কষ্টৰ মাজেৰে তাইক এইখিনি কষ্ট দিবই লাগিব, উপায় নাই। কাৰণ যিহেতু মানুহখিনি ৰৈ থাকে, কাম বুলি উপভোগ কৰিম বুলি ৰৈ থাকে। গতিকে 7 নম্বৰ খণ্ডটি হাৰ্ডলি হয়তো বৃহস্পতিবাৰ আপোনালোকে পায়ে যাব আৰু নেক্সট ছানডে 8 নম্বৰ এপিছডটো পাই যাব। গতিকে এনেকুৱাকৈ আপোনালোকে আমাৰ সপোন ক্ৰিয়েশ্যনক মৰম আশীৰ্বাদ কৰিব। সপোন ক্ৰিয়েশ্যনে যাতে এনেকৈ ভাল ভাল কাম আপোনালোকৰ মাজত লৈ থাকিব পাৰে আৰু চাৰিআলি চামেলিক আপোনালোকে আশীৰ্বাদ কৰি যাব এনেকৈ। আৰু এইখিনিতে ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ, হয় না? এইখিনিতে ভিডিঅ' লগতে এটা কথা কওঁ, আপোনালোকে বেলেগ একো ভাবিব নালাগে চাৰিআলি চামেলি কিয় নাহিল, বন্ধ হৈ গ'ল, কিবা হৈ গ'ল, এনেকৈ ভাবিব নালাগে। একো হোৱা নাই, আমাৰ কাম চলিবই আৰু যথেষ্টখিনি আমাৰ কাম আগবাঢ়ি আছে। গতিকে আমাৰ এই দীপেনে একদম খুব ভালকৈ স্ক্ৰিপ্টটো লিখি আছে বৰ্তমান সময়লৈকে। আৰু চিনাকি মুখৰ অধিকাৰী বৰ্তমান সময়ত আহি আছে, বেলেগ আৰু একো নহয়। য়েছ। গতিকে আমি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিলোঁ আপোনালোকে চালে আৰু আহি আছোঁ অতি সোনকালে। তো আজিলৈ বাই বাই। জয় আই অসম। কিপ ৱাটছিং মৃন্ময় ডেকা এক্টিং আৰু সপোন ক্ৰিয়েশ্যনৰ লগত এনেকৈ কানেক্ট হৈ থাকিব। ধন্যবাদ।